মুকলি আকাশৰ তললৈ আহিল কি নাহিল সংগ্ৰামৰ পথলৈ টনা আৰম্ভ অখিল গগৈ। অখিল গগৈক দুখমুক্ত ঘোষণা এনআই আদালতৰ। সুদীৰ্ঘ বন্দীত্বৰ অন্ত। শিৱসাগৰ বিধায়ক অখিল গগৈ মুকলি হ'ল। পিছে এই বন্দীত্বই সলনি কৰিব নেকি অখিল গগৈক? অসমৰ এক সংগ্ৰামী সত্তাৰূপে পৰিচিত অখিল গগৈ। বঁটা বাহনৰ লালসাত হেও মনা নাছিল তেওঁ। ক্ষমতাৰ লালসাত যি সময়ত সকলোৱে ক্ষমতাৰ ফলীয়া হৈছিল, নিজৰ স্থিতিত থাকিল গগৈ। টুলগেট আৰু বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল অখিলে। পিছে এইবাৰ সলনি হ'ব নেকি তেওঁ? সেই মুকলি আকাশৰ তললৈ অহাৰ লগে লগে শিখা শৰ্মাই দাবী উত্থাপন কৰিছে। সোৱণশিৰি নদী বান্ধ বন্ধ কৰাওক অখিল গগৈ। টুলগেটবোৰ উঠাই দিয়ক অখিল গগৈ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সুচৰ হওক সংগ্ৰামী নেতাজন। পিছে শিখা শৰ্মাৰ আহ্বানলৈ কেনেদৰে সঁহাৰি দিব বিধায়ক অখিল গগৈ? পুনৰাই বুলিবনে সংগ্ৰামৰ বাট? এসময়ত অখিলৰ আন্দোলনৰ বাবে বন্ধ হৈছিল টুলগেট, কিন্তু এতিয়া বাট চাব অসমৰ ৰাইজে। নিশ্চিতভাৱে ক'ব লাগিব, গোটেই অসমৰ ৰাইজে জানে কৃষক নেতা অখিল গগৈ এবছৰ 7 মাহ ধৰি কাৰাবন্দী হৈ আছে ন্যায়ৰ আওতাত। আজি ন্যায়ৰ তদন্তৰ শেষত একো পোৱা নাই। অখিল গগৈ দুখমুক্ত। এজন নিৰ্দোষী মানুহক চৰকাৰে ষড়যন্ত্ৰ কৰি ইমান দিন কাৰাবন্দী কৰাৰ ৰহস্যটো কি? আমি আজি আনন্দিত হৈছো। ন্যায়ৰ ওপৰত আমাৰ আস্থা আছিল। আজি ন্যায় অৱশেষত অখিল গগৈ মুক্তি কৰি দিয়াৰ কাৰণে বাধ্য হৈছে। অখিল গগৈ এজন নিৰ্দোষী ব্যক্তি, সেই কথাটো আজি পুনৰ প্ৰমাণিত হৈছে। গোটেই অসমবাসী ৰাইজে হোজাই জিলাৰ লগতে অসমবাসী ৰাইজৰ লগতে হোজাই জিলাবাসীয়েও অখিল গগৈৰ আইনী প্ৰক্ৰিয়াত যথেষ্ট সহায় আৰু দান বৰঙণি আগবঢ়াইছে, যাৰ বাবে আমি অসমৰ ৰাইজক কৃতজ্ঞতা দিয়াৰ লগতে হোজাই জিলাবাসীটো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ অখিল গগৈৰ হৈ অধিবক্তাসকলে সেই যুঁজখন চলাই নিছিলে, আৰু আজি অধিবক্তাসকলৰ সহায় আৰু সেই যুঁজখন চলাই নিয়াৰ অৱশেষত অখিল গগৈ মুকলি আকাশৰ তলত আহিব পাৰিছে। অখিল গগৈৰ হৈ আইনী প্ৰচেষ্টা আগবঢ়োৱা অধিবক্তাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অখিল গগৈ মুকলি আকাশৰ তলত আহিছে। অখিল গগৈ মুকলি আকাশৰ তলত অহাৰ লগে লগে গোটেই অসমবাসী ৰাইজৰ জয় হৈছে, হোজাই জিলাবাসী ৰাইজৰ জয় হৈছে। অখিল গগৈৰ দৰে এজন ব্যক্তি মুকলি আকাশৰ তলত থকাটো গোটেই অসমৰ ৰাইজে বিচাৰে। নিশ্চিতভাৱে আমি ক'ব লাগিব, আজিৰ এক ঐতিহাসিক দিন। আজিৰ এই দিনটোত আমি হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি গোটেই অসমবাসীৰ লগতে গৌৰৱান্বিত, আমি নিতৈ আনন্দিত। কাৰণ সকলোৱে জানে কৃষক নেতা অখিল গগৈ এবছৰ 7 মাহ ধৰি এনআইৰ আওতাত আছিল, আৰু আজি তেওঁৰ কাৰামুক্ত হৈছে, তেওঁৰ দুখমুক্ত হৈছে। আজি তেওঁ মুকলি আকাশত তললৈ আহিছে। তেওঁৰ হৈ অধিবক্তাসকলে যুক্তি দেখুৱাইছে, তেওঁৰ হৈ অধিবক্তাসকলে যথেষ্ট কষ্ট কৰিছে। তেখেতসকলক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অসমৰ লগত আমাৰ জিলাখনৰ ৰাইজে অখিল গগৈ আইনী প্ৰক্ৰিয়াত যথেষ্ট সহায় আৰু দান বৰঙণি আগবঢ়াইছিলে, আৰু সকলোৰে সহায়ৰ প্ৰচেষ্টাত আজি অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি হৈছে।